আনকমন উজ্জ্বলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাই। এতিয়া মই গৈ আছোঁ নদীৰ ধুনীয়া ভিউ আছে। নদীৰ পাৰত আগতে এইবোৰ ৰাস্তা একেবাৰে বেয়া আছিল 95-96ত, এতিয়া ধুনীয়া ব্লক পৰা ৰাস্তা হ'ল। এইটোতো একেবাৰে তাৰমানে এটা সুৰসুৰীয়া ৰাস্তা আছিল, জংঘল চংঘলেৰে আৱৰা। এতিয়া এই ৰাস্তাটো ধুনীয়া ৰাস্তা হ'ল আৰু এই ৰাস্তাটো গৈছে এতিয়া নদীৰ পাৰলৈ। আপোনাক মই দেখাই আছোঁ নদীৰ পাৰটোত কি ধুনীয়া এতিয়া তাৰমানে সৌন্দৰ্য এটা গঢ়ি উঠিছে। বহু গছ গছনি কাটি সেই ৰাস্তাটো বনাইছে। মই বৰ্তমান উপস্থিত আছোঁ পলাশবাৰীৰ ওচৰৰ গৰল খেলিয়াপাৰা নামৰ গাঁও এখনত, আৰু এয়া ব্ৰহ্মপুত্ৰৰ পাৰত। আজি 31 তাৰিখ জানুৱাৰীৰ। আজি মেডাম মেফিৰ বন্ধ আছে, সেইকাৰণে অলপ ফুৰিব আহিলোঁ। আৰু ইয়াতে এখন বিয়াৰ জোৰোণো আছে আমাৰ আলহীৰে, সেই জোৰোণৰ কাৰণেও আহিলোঁ। আৰু আহিলোঁ যেতিয়া এটা ভিডিঅ' বনাওঁ বুলি ইচ্ছা কৰিলোঁ। এয়া ব্ৰহ্মপুত্ৰ, আৰু সেইটো যে দেখিছে সেইটো এটা বহুত ডাঙৰ চৰ আছে। এইটো নদীটোৰ ওচৰতে এইটো এটা চৰ, এইটো নদী। ইয়াৰ পৰা ধুনীয়াকৈ এনেকৈ চিৰি বনাই দিছে যাব পৰাকৈ, ধুনীয়া চিৰি। এইবোৰ একো নাছিল, এতিয়া এইবোৰ ৰাস্তা চাস্তা হৈ গ'ল। আপোনালোকক মই দেখাই আছোঁ এইবোৰ ৰাস্তা পৰ্যন্ত হৈ গ'ল। আমি যেতিয়া আগতে আহিছিলোঁ আৰু ধৰক 95-96ত, তেতিয়া এইবোৰত তেনেকুৱা একো নাছিল। এইটো এটা মন্দিৰো হ'ল এতিয়া, আপোনালোকক দেখাই আছোঁ। মন্দিৰেই হ'ব, যিহেতু ইয়াতে শিৱ পাৰ্বতী আৰু গণেশৰ ফটো লগাই থোৱা আছে। এইটো এটা শিৱ মন্দিৰ আছে, পানীৰো সুবিধা আছে ইয়াতে। এইটো দমকল আছিল, দমকলটো বোধহয় বেয়া হৈ গৈছে। এইটো পানীৰো সুবিধা আছে, গতিকে ইয়াতে তাৰমানে ইচ্ছা কৰিলে সৰু সুৰা তাৰমানে পিকনিক চিকনিকো কৰিব পৰা ঠাই আছে। আৰু এই যে ৰাস্তাটো যে আপোনালোকক দেখুৱালোঁ, এজনৰ পৰা শুনিলোঁ সুধি, এই ৰাস্তাটো জালুকবাৰীৰ দলঙৰ পৰা একদম 6 গাঁৱলৈ হ'ব। এইটো ৰাস্তা নদীৰ পাৰে পাৰে এতিয়া কাম চলি আছে। খুব ধুনীয়া ৰাস্তা হ'ব এইটো, নদীৰ পাৰে পাৰে ধুনীয়া, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে ধুনীয়া ৰাস্তা। আৰু এতিয়া যিহেতু তাৰমানে বহুত গাড়ী মটৰ হৈ গৈছে, গতিকে এনেকুৱা আমাক দক্ষিণ কামৰূপ অঞ্চলত বিশেষকৈ বিকল্প ৰাস্তাৰ আমাক বহুত প্ৰয়োজন হৈ গৈছে। গতিকে এইটো এটা ধুনীয়া প্ৰজেক্ট হাতত লৈছে। এই ৰাস্তাটো হেনো জালুকবাৰীৰ পৰা 6 গাঁৱলৈ হ'ব, পূৰ্ণ গতিত কাম চলি আছে এইটো ৰাস্তা। বুজিলোঁ ইয়াতে মানুহে পাৰ্টি কৰিব আহে। এইটো এটা ৰয়েল চেলেঞ্জৰ বটল পৰি আছে, ইয়াতে গিলাচ পৰি আছে, ইয়াতে মিক্সাৰৰ পেকেট পৰি আছে। তাৰমানে যি বুজিলোঁ এতিয়া ইয়াতে বিভিন্ন ধৰণৰ মানুহ আহে আৰু অলপ ফূৰ্তি চূৰ্তি কৰে, আৰু উপায় নাই। আৰু মই আপোনালোকক যে কৈছিলোঁ জোৰোণখন, এইখনে সেই জোৰোণখন। মই আগফালৰ পৰা লোৱা নাই, পিছফালৰ পৰা লৈছোঁ। আমাৰ আলহীয়ে হয়, অহা কাইলৈ বিয়া আছে। আজি যিহেতু মোৰ বন্ধ আছে মেডাম মেফিৰ কাৰণে, সেইকাৰণে আজি লাইট পৰ্যন্ত দি দিছে। ইয়াতে এটা আছে
আৰু আগত আছে গোটেই ৰাস্তাটোতে এনেকৈ সোলাৰ লাইটো দি দিছে মানে এতিয়া মানে বহুত ধুনীয়া লগা হৈছে দেই পৰিৱেশটো বহুত ধুনীয়া হৈছে আগতে এইবোৰ অকল জংগল আছিল জংগল এতিয়া মই গৈ আছো সেই জোৰণ আৰু এইখনেই হ'ল সেই জোৰণখন মোৰ ভতিজী হিয়াকো লৈ আহিছোঁ নদী চাবৰ কাৰণে হিয়া কেনেকুৱা লাগিছে ধুনীয়া ন ধুনীয়া পৰিৱেশ ন আৰু এই সেইটো যে দেখিছা সেইটোক চৰ বুলি কয় সেইটোত খেতি বাতি কৰে মানুহে আৰু চৰৰ পিছপিনে আৰু নদী আছে বৰ ধুনীয়া পৰিৱেশ ন হিয়া এই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম তেতিয়ালৈ ধন্যবাদ বাই বাই আপোনালোকৰ ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব ভাল লাগিলে ভাল লগা বুলি ক'ব বেয়া লাগিলে বেয়া লগা বুলি ক'ব মই তেনেকুৱা প্ৰফেশ্যনেল ইউটিউবাৰো নহয় গতিকে মই সেনেকুৱা নাজানো গতিকে ভাল লাগিলেও ক'ব বেয়া লাগিলেও ক'ব ধন্যবাদ